গাইজ খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু আমি কেইটাও ভালে আছোঁ। আজি যিহেতু গৰু বিহু সেইটো কাৰণে সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহু হিয়াৰ পৰা ওলগ যাচিলোঁ আৰু আজি একদম মজা হ'ব ভিডিঅ'টো সেইখনলৈকে চাই থাকিব আৰু যোনসকল নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু এতিয়া ভিডিঅ'ত কি হৈ আছে কি নাই চব দেখাই চাই থাকক ভিডিঅ'টো। আৰু গাইজ এইফালে আমাৰ দেউতাই গৰু চাকখন ৰেডি কৰি আছে এইফালে ধুনীয়াকৈ কাটি কুটি এখন সলাবগৈ লাগিব ওচৰৰ মানুহৰ ঘৰতে ধুনীয়াকৈ ৰেডি কৰি আছে। অকণমান দেৰিকৈ গৰু গা ধুৱাব লাগিব। গৰু গা ধুৱাবলৈ লৈছে আমাৰ ধুনীয়াকৈ ফুৰ্তি দিছে এতিয়া আমাৰ চিকুৰিজনী ধুনীয়াকৈ গোটেই গাত সানি দিয়া। সেইটো আমাৰ বাবুটো কি অকেইদে নাই মই গা ধোৱা নাই গাইছ সেইটো কাৰণে নুধুৱাওঁ গাটো ধুলে সি ভয় কৰিছে আকৌ পৰিবিগৈ আকৌ পুখুৰীতে পৰিবিগৈ হ'ব ইমান নাহানিলেও হ'ব চাকখন একেবাৰে গৰুকেইটা একদম ধুনীয়া লাগিব দেখিবলৈ আজি গাটো ধুৱাই দিয়াৰ পিছত এই বনি দেখিছা নাই ইউটিউব বনি কাজ ওচৰৰ চাই আকৌ এইটো আহে লাও খা বেঙেনা খা থেকেৰা খা লাও খা বেঙেনা খা হেৰি এনেকৈ যে নকয় লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যায় সেনেকৈ কয় কি কেৰেলা খা লাও খা কি কেৰেলা খা সেনেকৈ যে নকয় আৰু লাও খা বেঙেনা খা এনেকৈ লাও খা বেঙেনা খা কেৰেলা খা থেকেৰা খা লাও খা বেঙেনা খা মা হও বাপে হও তই হবি বগগু তোৰ মাৰো নে কি দুটা মাৰিব পাৰিবি খালি এতিয়া নেমাৰিবি তই চুপি আহ গা ধুই থেকেৰা খা বেঙেনা খা আমাৰ বনিলে চাট মাৰি দে আকৌ এইটো বনি এইটো সি তাৰপৰা সি খাই চাই আছে হাঁহি হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ মেলি দিব লাগিব এটা গৰুকেইটা এতিয়া গৰুজনী ধুনীয়াকৈ খুলি দিয়া মাখিয়তি মাৰি দিব লাগিছিলে নহয় মাখিয়তি গোহালিতে মাৰে ঐ নহয় গৰু যেতিয়া খেদি পঠিয়াই নহয় খেদি পঠিয়াওঁতে মাখিয়তিয়ে ধুনীয়াকৈ মাৰি পঠিয়াই দিয়ে গম পালা তোমালোকৰ নিয়মবোৰ বেলেগ গম পালা নাই তোমালোকৰ নিয়মবোৰ বেলেগ আমাৰ বনি পলাইছে তাৰমানে গৰুজনী যোৱা দেখি নাথাকে ঘৰতে নাথাকে অকল ঘূৰিয়ে ফুৰে আহি যাবলৈ ততে নাইকিয়া হৈছে একেবাৰে কলে গৈছেগে ই যা পৰিলিগে হেনতে পুখুৰীতে আহিবলৈ আহিছে গ'লকে এতিয়া ময়ো ধুনীয়াকৈ গাটো ধুই লওঁগৈ মাহ হালধিৰে নুধুওঁ বাৰু এনেই আৰু সুন্দা পানীহে ধুম মাহ হালধিৰে পাছত ধুম আৰু বনিকো ধুনীয়াকৈ গা ধুৱাব লাগিব চাই থাকিব ভিডিঅ'ত এতিয়া মজাকৈ গাটো ধুই লওঁগৈ গা ধুই মেলি আহিলোঁ তাৰপিছতে ধুনীয়াকৈ কাপোৰ চাপোৰ চব ৰ'দত দি দিছোঁ আৰু আজি যিহেতু পূৰা এশ এটা শাক খাব লাগিব সেইটো কাৰণে এশ এটা শাক বিচাৰি এতিয়া ক'ত নিবিচাৰিম নিজৰ বাৰীখনতে এশ এটা শাক যিমান এটা পাওঁ সিমান এটা যোগাৰ কৰিব লাগিব এশ এটা শাকটো বিচাৰি নাপাওঁ এইটো সম্ভৱেই নহয় আমাৰ বাৰীখনত ইমান শাক নাইও তথাপিও বিচাৰোঁ কিমান এটা শাক পালোঁ হিচাপ কৰি মেলি ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ ৰ'ব তো গাইজ এতিয়া ধুনীয়াকৈ শাক বুটলিলোঁ শাক মানে কি হয় নেপালোঁ একদম কম পালোঁ কি বুলি ক'ম বাৰু এতিয়া আপোনালোকক মাত্ৰ 11 বিধ শাক পালোঁ আৰু নাই বাৰীখনত নায়েই আৰু শাক তথাপিও যেনে তেনে এইকেইটাকে বনাই খাব লাগিব এশ এটা শাক এতিয়া ক'তনো পামগৈ এতিয়া আৰু লোকৰ ঘৰত বিচাৰিবলৈ বেয়া নহয় এতিয়া এই পিঠা পানী খাবলৈ চাপেই নহয় গম পাই খাল দিয়া আহি যাব গাইজ পূৰা ভাত খাব হৈ গ'ল গা পা ধুই মেলি গোটেইকেইটা আহিলোঁ আৰু এইফালে আমাৰ বনি বহিলে ধুনীয়াকৈ কাপোৰ কানি পিন্ধি সেনেকৈ দিছে অঁ তাৰপিছতে এইফালে আমাৰ ধুনীয়াকৈ খাব গাহৰি আৰু ধুনীয়াকৈ খাব গাহৰি ম'ম' খাবা নি তুমি
আকৌ বোলে গাহৰি মাংস নাখাওঁ অঁ খাবা নেকি একেই আৰু বাপেকৰ আগতে খকুৱা আজৰি হৈ গ'লো এতিয়া ভাতকেইটা খাই লওঁ বহুত জোৰে ভোক লাগিছে আৰু এইফালে ধুনীয়া দাইল বনালে এইবোৰ শাক যে বুটলিছোঁ শাকবোৰ ইয়াতে দি দিলে হয় নহয় দাইলতে দি দিলে আৰু এইফালে দাংবডি ভাজি অকণমান আছে এতিয়া মই সেনেকৈ ভাত খাওঁ মই মাংস নাখাওঁ তো এতিয়া মজাকৈ ভাত খাই লওঁ মোবাইল নালাগে এটাই হ'ব ইমান নালাগে তো আজি বিহুত কোনে কোনে গাহৰি মাংস খাইছে আৰু কোনে কোনে নাই খোৱা কমেণ্ট কৰিব মাম খাব সেই খাবলৈ ততনেকৈ হৈ যাম বাপেকটো কমতি নহয় তাৰ অকণমান দি মানে দিছোঁ আৰু ৰ'বা দেহা এইফালে ভিডিঅ' বনাই আছোঁ ধুনু লাগিছে আৰু দেই নতুন গেঞ্জি নতুন পেণ্ট কিনিছে সেইকাৰণে হাঁহিটো আজি এটা বেছিকৈ মাৰি দিছে তাৰ লগত এটা ফ্ৰী ঠিক আছে খাই লওঁ ধুনীয়াকৈ খাই লওঁ ঠিক আছে ধুনীয়াকৈ খাই লওঁ খাই লৈ ধুনীয়াকৈ লগ ধুনীয়াকৈ ভাত পানী খালোঁ আৰু ভাত পানী খাই মেলি আমি দুটাই ধুনীয়াকৈ ৰিলচ বনালোঁ আৰু ৰিলচবোৰ ইনষ্টাগ্ৰামত ধুনীয়াকৈ দিছোঁ সকলোৱে গৈ পেলাই চাবগৈ আৰু যোনসকলে গম নাপায় সেইসকলক কৈ দিছোঁ যে মোৰ ইনষ্টাগ্ৰামৰ আইডিটোৰ নাম হৈছে কস্তুৰী 2023 এটা নাম আৰু এটা নাম হৈছে কস্তুৰী দীপাংকৰ চ' সকলোৱে মৰম দিব বুলি আশা ৰাখিছোঁ তো গাইছ এতিয়া ধুনীয়াকৈ কাপোৰ কানিকেইটা ভৰাই লৈছোঁ যিটো সন্ধিয়া হ'বই হ'ল আজিৰ দিনটোত আমি এইখিনিকে কৰিলোঁ আৰু আপোনালোককো দেখুৱালোঁ কেনেকুৱা লাগিলে ধুনীয়াকৈ ভিডিঅ'টো কমেণ্ট চমেণ্ট কৰি জনাব আৰু কাইলৈ যিহেতু মানুহ বিহু কাইলৈ আকৌ মজা ভ্লগ বনাব লাগিব তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব লগ পাই আছোঁ নেক্সট ভিডিঅ'ত সকলো হাঁহি থাকক হেপী থাকক টেক কেয়াৰ বাই বাই